বিউটিফুল হ'বলৈ পাৰ্লাৰলৈ গৈছিল মাতৃকন্যা 50,000ৰ মেকআপ কৰি টকা পৰিশোধ নকৰিলে পাৰ্লাৰত মেকআপৰ পিছতে পাৰ্লাৰ এৰি পলাই গ'ল মাতৃকন্যা হয় ধুনীয়া হ'বলৈ কাৰনো মন নাযায় জিয়ৰী বুৱাৰী যুৱতী সকলোৰে মন যায় কিছুমানে যদি ঘৰুৱাভাৱে ফেচ ৱাছ ক্ৰীম ময়শ্চাৰাইজাৰ সানস্ক্ৰীম পন্স ক্ৰীম ফেয়াৰ এণ্ড লাভলি ক্লিন এণ্ড ক্লিয়াৰ ফেচ ৱাছ জয়া হানি মিল্ক লটাছ ব্যৱহাৰ কৰে আনকি কিছুমানে আকৌ সেইবোৰতে সন্তুষ্টি নাথাকি পাৰ্লাৰলৈ গৈ চুলি ষ্ট্ৰেট কৰে অথবা মেকআপ কৰে মুঠতে ধুনীয়া হ'ব লাগে ব্ৰাছেছ আইশ্যাডো ফাউণ্ডেশ্যন হাইলাইট ফেচ পাউডাৰ মাস্কাৰা আইলাইনাৰ লিপষ্টিক ফেচ ক্ৰীম আদি সকলো লগত লৈ ফুৰে বহুত যুৱতীয়ে মেকআপ বেগত লৈ ঘূৰি ফুৰে আকৌ আন কিছুমানে বিউটি পাৰ্লাৰলৈ লৰ মাৰে পিছে এই প্ৰতিবেদনত আমি লৈ আহিছোঁ আন এটা কথা প্ৰায় 50,000 টকাৰ বিগ বাজেট বুলি ক'ব পাৰি মেকআপৰ ক্ষেত্ৰত 50,000ৰ মেকআপ কৰি বিউটি পাৰ্লাৰৰ টকা পৰিশোধ নকৰি পলাই গ'ল মাতৃকন্যা এটা বিশেষ পোষ্ট অৰ্থাৎ পাৰ্লাৰৰ গৰাকীয়ে ছ'চিয়েল মিডিয়াত পোষ্ট দি নিজৰ মনৰ ক্ষোভ প্ৰকাশ কৰিছে তেওঁ পোষ্টত লিখিছে যে দুদিন আগত দুগৰাকী মহিলা তেওঁৰ পাৰ্লাৰলৈ আহিছিল আৰু তেওঁলোকে মাতৃকন্যা হিচাপে পৰিচয় দিছিল ব্যয়বহুল মেকআপ কৰি তেওঁলোকে টকা পৰিশোধ নকৰাকৈয়ে পাৰ্লাৰৰ পৰা উঠাও হৈছিল বিল উঠিছিল প্ৰায় 48,942 টকা কিন্তু টকা পৰিশোধ নকৰাকৈয়ে তাৰ পৰা উঠাও হ'ল মাতৃকন্যা পাৰ্লাৰৰ মালিকৰ দুৰ্ভাগ্য ইউকেত বাস কৰা জেমছ এডামছে ফেচবুকত এই দুগৰাকী মহিলাৰ ফটো শ্বেয়াৰ কৰিছে তেওঁ লিখিছে এই চুৰজনীৰ ফটো সকলোতে শ্বেয়াৰ কৰক জেমছ এডামছে ঘটনাৰ তথ্য ৰাখি আৰক্ষীৰ ওচৰত কৰিছে অভিযোগ কিন্তু চতুৰ বুলি কিয় কৈছো জানে পাৰ্লাৰৰ পৰা পলাই যাওঁতে তেওঁলোকে এখন মোনা এৰি থৈ গৈছিল যাতে মানুহে ভাবিব পাৰে যে তেওঁলোকে পুনৰ ঘূৰি আহিব কাৰণ মোনা এখন এৰি থৈ গৈছে এয়া এটা অজুহাতৰ বাহিৰে আন একো নহয় এডামছে প্ৰবঞ্চনা কৰা দুগৰাকী মহিলাক ধৰিবলৈ এতিয়া সহায় বিচাৰিছে আৰক্ষীৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ অৰ্থনীতিৰ পৰা ৰাজনীতিলৈ শিক্ষাৰ পৰা সাহিত্যলৈ ক্ৰীড়া জগতৰ পৰা সাংস্কৃতিক জগতলৈ কৃষিৰ পৰা বিজ্ঞানলৈ স্থানীয় খবৰৰ পৰা দেশ বিদেশৰ খবৰলৈ এতিয়া সকলো আপোনাৰ হাতৰ মুঠিত এক নতুন ৰূপত আহি আছে পাব্লিক টক্স 24